নমস্কাৰ। এয়া গুৱাহাটী পালোঁহি। গুৱাহাটী আহি দেখিছোঁ আমি হৈছোঁ গাঁৱৰ মানুহ। গুৱাহাটীত ইমান ডাঙৰ ডাঙৰ ঘৰ দেখিছে। এই ঘৰবিলাক ইমান ডাঙৰ ডাঙৰ, কিন্তু আমাৰ গাঁৱৰ নিচিনা নহয়, গাঁৱলীয়া পৰিৱেশৰ নিচিনা নহয়। এতিয়া ইঘৰ মানুহে সিঘৰ মানুহক ইয়াত তাতে চিনি নাপায়, কিন্তু আমাৰ আকৌ গাঁৱত আমি সকলোকে চিনি পাওঁ। এতিয়া এঘৰত আহি সুধিলোঁ যে আমুকৰ ঘৰ চিনি পায় নেকি, আপোনালোকৰ ওচৰতে কাষতে আছে ঘৰ লাগি, কিন্তু মানুহঘৰ টাউনৰ হাৱা পানীবিলাকো ইমান বেয়া। আমাৰ গাঁৱৰ নিচিনা ফ্ৰেছ হাৱা নাপায় ইয়াত। মানুহে ডাঠ আৰু গোন্ধটো ইমান বেয়া বেয়া গোন্ধ, কিন্তু ঘৰবিলাক ধুনীয়া ধুনীয়া। ইয়াৰ বাতাবৰণ হাৱাবিলাক হ'ল মহা গোন্ধোৱা দেই। আৰু এনেকুৱা বেয়া গোন্ধত আমি থাকিব নোৱাৰোঁ দেই। আমি হ'লোঁ গাঁৱলীয়া মানুহ, গাঁৱৰ পৰিৱেশত থকা। ইমান লেতেৰা লেতেৰা দুৰ্গন্ধ এইবিলাক। আমাৰ কাৰণে দুৰ্গন্ধ, এওঁবিলাকে আকৌ গোন্ধেই নাপায়। এওঁবিলাকে গোন্ধেই নাই, কিন্তু আমাৰ তাত বহুত দুৰ্গন্ধ বুলি কয়। আমি নাকত ধৰি ধৰি থাকিবলগীয়া হৈছে। বাৰু ঠিক আছে, মহানগৰীত এনেকুৱাই হ'ব। বহুত মানুহৰ সমাগম থাকে, বহুত মানুহৰ জামত এনেকুৱাই হয় পৰিৱেশবিলাক। পানীবিলাক যেন তেনে ওলাই যাব নোৱাৰে। আমাৰ নিচিনা নহয়তো। আমাৰ গাঁৱততো তেনেকুৱা নহয়, কি ফ্ৰেছ হাৱা খাওঁ, ফ্ৰেছ কিন্তু সেয়েহে ইয়াত তেনেকুৱা লাগিছে। বাৰু ঠিক আছে, ইমান দূৰ তোমালোকৰ গুৱাহাটীতে অহা আজি বস্তু মই তোমালোকক দেখুৱাইছোঁ। তোমালোকৰ চাবা, যদি ভাল পোৱা বেয়া পোৱা সেইটো তোমালোকৰ কথা দেই। ঠিক আছে, তোমালোকে চাবা বুলি বহুত আশা কৰিছোঁ।